এইটোৱে আচলতে কংগ্ৰেছটো যে আজি ধ্বংস হ'ল এইবিলাক মানুহৰ কাৰণে এজন ৰাইজৰ প্ৰতিনিধিয়ে যদি কয় মই গুণ্ডা মোক ভোট দিব লাগিব মানুহে গুণ্ডাক চাই ভোট দিব লাগিব মানুহে ভোট দিব উন্নয়নক চাই মানুহে ভোট দিব গাঁৱৰ দুখীয়া মানুহটোক সহায় কৰাক চাই সেইকাৰণে কংগ্ৰেছ দলটো আজি এনেকুৱা এটা অৱস্থা হৈ গ'ল আজি য'তেই গৈছোঁ কংগ্ৰেছে এটা সময়ত গুণ্ডাগিৰি কৰিলে নিজকে স্বাধীনতাৰ ক্লেইম কৰা বুলি দল এটাই আজি নোহোৱাই গ'ল ভাৰতবৰ্ষত অসমত নোহোৱাই গ'ল ধন্যবাদ জনাইছোঁ যে এই নিৰ্বাচনৰ সময়ত তেওঁ এনেকুৱা বক্তব্য ৰাখি আৰু 100টা ভোট নষ্ট কৰিলে এই কথাবিলাকৰ কাৰণে কংগ্ৰেছ দলটো আজি ধ্বংসপ্ৰাপ্ত হৈ গ'ল আৰু ভৱিষ্যতে আব্দুল ৰছিদৰ দৰে মণ্ডলে যি ধৰণৰ কথা অসমৰ ৰাইজৰ আগত কৈছে তীব্ৰ গৰিহণা আৰু সকীয়াই দিছোঁ এইটোৱে আচলতে কংগ্ৰেছটো যে আজি ধ্বংস হ'ল এইবিলাক মানুহৰ কাৰণে এজন ৰাইজৰ প্ৰতিনিধিয়ে যদি কয় মই গুণ্ডা মোক ভোট দিব লাগিব মানুহে গুণ্ডাক চাই ভোট দিব লাগিব মানুহে ভোট দিব উন্নয়নক চাই মানুহে ভোট দিব গাঁৱৰ দুখীয়া মানুহটোক সহায় কৰাক চাই সেইকাৰণে কংগ্ৰেছ দলটো আজি এনেকুৱা এটা অৱস্থা হৈ গ'ল আজি য'তেই গৈছোঁ কংগ্ৰেছে এটা সময়ত গুণ্ডাগিৰি কৰিলে নিজকে স্বাধীনতাৰ ক্লেইম কৰা বুলি দল এটাই আজি নোহোৱাই গ'ল ভাৰতবৰ্ষত অসমত নোহোৱাই গ'ল ধন্যবাদ জনাইছোঁ যে এই নিৰ্বাচনৰ সময়ত তেওঁ এনেকুৱা বক্তব্য ৰাখি আৰু 100টা ভোট নষ্ট কৰিলে এই কথাবিলাকৰ কাৰণে কংগ্ৰেছ দলটো আজি ধ্বংসপ্ৰাপ্ত হৈ গ'ল আৰু ভৱিষ্যতে আব্দুল ৰছিদৰ দৰে মণ্ডলে যি ধৰণৰ কথা অসমৰ ৰাইজৰ আগত কৈছে তীব্ৰ গৰিহণা আৰু সকীয়াই দিছোঁ।